Welcome back to the channel everyone. তো আজি আমি গৈ আছো অলপ vlog type নহয় বাৰু আজি এনে এটা বস্তু এটা উদ্বোধনী কৰিব আজি তো চাও আমি যাই পোৱালৈকে বা দেখা পাও নে নাপাও তো আপোনালোকক ট্ৰাই কৰিম দেখাবলৈ তো চাই দিও ভিডিওটো অলপ আজি সাসপেন্স আগত কৈ দিয়া নাই ভিডিওটো ক'ত যাম ওচৰতে যাম বা এতিয়া নকওঁ লাষ্টলৈকে চাব ভিডিওটো এয়া মোৰ আগফালে আছে নাৰেঙ্গী আঞ্চলিক মহাবিদ্যালয় ইয়াত নাথাকা বাৰু মই ইয়াৰ ওচৰত ৰাহুল থাকে ৰাহুলক মই ল'ব আহিছো এতিয়া এয়া আমি আহি পালো গণেশগুৰিৰ নতুনকৈ নিৰ্মিত ফ্লাইঅভাৰখনলৈকে মোৰ লগত আছে নক্স হাই কৰি দিয়া ৰাহুল আছে তো আমি এতিয়া গৈ আছো দেখাই আছো আপোনালোকক ষ্টেবল নহয় এয়া চাওক কি বঢ়িয়া এইটো শংকৰী যিটো এইটোৰ আৰ্ট এটা কৰিছে এইটো চাওক কি মজা আৰ্ট ৱাও বা এইটো একদম নতুন এটা ৰূপ দিছে ৰাস্তাটো চাওক না কি জুই লাগি আছে চবকে এটা মেছেজ দিব বিচাৰিছোঁ যাতে মানে কোনেও লেতেৰা নকৰে তো সেইটোৱে এতিয়াৰ পৰাতো ষ্টাৰ্ট হ'ল বেছি নহয় বাৰু সৰুৱে হয় 425.50 মিটাৰ তো 500 মিটাৰো নহয় বাট সেই হিচাপে খোজকাঢ়িলে বম ডাঙৰ টাইপ লাগে এতিয়া খোজকাঢ়ি আছোঁ ন আৰু আপোনালোকে দেখা পাব পাৰে একদম মানে ছাইডত ড্ৰয়িং কৰা হৈছে এই ৰাস্তাটোত বয় হৈছে 58.74 কৰোৰ বাপা ঐ কি ডেঞ্জাৰ ৰাস্তা দেখোন বাপৰে বাপ আৰু দৈৰ্ঘ্যটো কিমান আছিল ৰাহুল 425.50 মিটাৰ এয়া চাওক হাল বোৱা এটা আমাৰ যিটো অসমীয়া সংস্কৃতিৰ এটা চিন এটা দেখাইছে বাৰু অতিকৈ ভাল লাগিছে এইটো দেখি কিনে আৰু বহুত আছে এয়া ধৰক এটা সংস্কৃতি এইটো কালচাৰেলটো দেখাইছে ৱাও মজা লাগে মিচিংসকলৰ এইখন গামোচা আৰু আগত আছে বহুত মই দেখাইছোঁ বাৰু এক্সপ্লেইন কৰি দিম দাদা কেনেকুৱা লাগিছে ৰাস্তাটো বনাইছে ভাল লাগিছেনে এতিয়া অলপ জাম হ'বনে অলপ কমিব জামটো কমিব চৰকাৰক আপুনি কি ক'ব বিচাৰে মেছেজ এটা দিব বিচাৰেনে মানে ভাল কাম কৰিছে বুলি অঁ ঠিক আছে ধন্যবাদ এয়া গাড়ীবোৰ চলিব দিলে বাৰু খুলি দিলে এইটো
10টা মানৰ উদ্বোধনী কৰিছিল এয়া চাওক কি মজা মজা আৰ্ট হেল্ল' কি খবৰ হেল্ল' এতিয়া আমি গৈ আছোঁ চিটি চেণ্টাৰ বলক মোৰ লগত চিটি চেণ্টাৰ কেনে পালে জনাব এনে অলপ সৰুকৈ বনালোঁ আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেই মানে চেণ্ডেল মলটো দেখালোঁ পূজাৰ কেনেকুৱা এয়া মই ইমান ভিৰ নহয় পূজাৰ তো গধূলি মানে চাগে হ'ব তো থেংক ইউ কি নিকিনো একো নিকিনো এনেই কৈছোঁ যিহে দাম